আটক হল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। আটক ৰিপুণ বৰা। গুৱাহাটীৰ হোটেল ৰেডিসন ব্লুত অনুষ্ঠিত হৈছে 23 সংখ্যক GST সন্মিলন আৰু বাহিৰত এয়া অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ। কিছু সময়ৰ কাৰণে স্তব্ধ হৈ পৰিল 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। ৰাজপথত দেখা গ'ল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ লগতে আন কেইবাজনো কংগ্ৰেছৰ শীৰ্ষ নেতা। কংগ্ৰেছৰ নেতৃবৰ্গই GST সন্মিলনক আদৰণি জনাই কয় যে GSTৰ ফলত ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায় ক্ষতিগ্ৰস্ত হৈছে। ক্ষুদ্ৰ ব্যৱসায়ীৰ লগত সৰ্বসাধাৰণক সকাহ দিবলৈ GSTৰ সৰ্বোচ্চ হাৰ 28% পৰা 18%লৈ হ্ৰাস কৰিবলৈ দাবী জনাই সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। 28% এবলিশ হ'ব লাগে আৰু তাৰ পৰিৱৰ্তে মেক্সিমাম 18% হ'ব লাগে আৰু যিবিলাক নিত্য ব্যৱহাৰ্য বস্তু, দৈনন্দিন এসেঞ্চিয়েল বস্তু, লাইফ সেভিং ড্ৰাগছ এইবিলাক 18%ৰ তলত হ'ব লাগে। আৰু অসমৰ যিবিলাক বস্তু আছে, কাঁহ পিতলৰ সৰ্থেবাৰীৰ বস্তু, শুৱালকুছিৰ সিল্ক বস্তু, খাদী, হেণ্ডিক্ৰাফ্ট এইবিলাকক GSTৰ আওতাৰ পৰা বাহিৰত দিব লাগে। তেওঁলোকৰ ওপৰত সংবাদ মাধ্যমৰ সন্মুখত নিজৰ বক্তব্য আগবঢ়াৰ সময়তে বাধা প্ৰদানৰ চেষ্টা আৰক্ষীৰ। আমি ভায়োলেট নকৰোঁ, আমি ইয়াৰ পৰাই ঘূৰি যাম, নাই আমি ইয়াৰ পৰা ঘূৰি যাম, খালি আমি খালি মেডিয়াত আমাৰ কথাখিনি ক'বলৈ আমি তালৈ নাযাওঁ। ইয়াৰ পাছতেই আৰক্ষীয়ে আটক কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, ৰিপুণ বৰা, দেৱব্ৰত শইকীয়াৰ লগতে শতাধিক কংগ্ৰেছ কৰ্মীক। জৰুৰী অৱস্থাৰ নিচিনা পৰিস্থিতিৰ সৃষ্টি কৰিছে বিজেপি চৰকাৰে। আমি GST কাউন্সিলত আমি কিছুমান পৰামৰ্শ দিবলৈ আহিছিলোঁ। আমাৰ গণতান্ত্ৰিক অধিকাৰ ভংগ কৰি GST কাউন্সিলত আমি দিয়া ডিমাণ্ড দিবলৈ আমাৰ নুশুনি পুলিচে জোৰ জুলুম কৰি আমাৰ কৰ্মীক আৰক্ষী প্ৰশাসনৰ এনে কাৰ্যক গৰিহণা দি তৰুণ গগৈয়ে কয় এয়া অগণতান্ত্ৰিক। আজি আমি প্ৰতিবাদ কৰিবলৈ অহা নাই, আমি অনুৰোধ কৰিবলৈ আহিছোঁ। অনুৰোধ কৰিবলৈ আহোঁতে আজি আমাক এৰেষ্ট কৰাটো এইটো অগণতান্ত্ৰিক বুলি ভাবিছোঁ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কয় যে বৰ্তমানৰ চৰকাৰখনে অঘোষিত জৰুৰী অৱস্থাৰ সৃষ্টি কৰিছে। লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো সকীয়াই দিয়ে ৰিপুণ বৰাই। পুলিচৰ আৰু অসম চৰকাৰৰ আজি যিটো বৰ্বৰতা, তেওঁলোকে যিটো সন্ত্ৰাসবাদ কৰিছে, চৰকাৰী বা অঘোষিত জৰুৰী অৱস্থাৰ নিচিনা কৰিছে, অঘোষিত জৰুৰী অৱস্থাৰ নিচিনা কৰিছে, আমি এইটোৰ প্ৰতিবাদ কৰিছোঁ। আৰু এনেকৈ আমি সৰ্বানন্দ সোণোৱালক আমি ৱাৰ্ণিং দি দিছোঁ যে তেওঁ এনেকুৱা অঘোষিত জৰুৰী অৱস্থাৰে অসম চলাব নোৱাৰে, তেওঁ এদিন ইয়াৰ পৰিণাম ভুগিব লাগিব।